হেল্ল' গাইজ, আজি মানে আমাৰ পেহীহঁতৰ পাপুদা আৰু মই যাম এখন আনন্দ মেলা চাবলৈ। তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ, আমি গৈ আছোঁ মানে এতিয়া মেলা চাবলৈ। গাইজ, আমি পালোহি আনন্দ মেলা। গাইজ, এইখনে হৈছে মেলালৈ সোমোৱা গেটখন। কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। এইখন চকৰি আৰু এইফালে বিভিন্ন দোকান আছে, আচাৰৰ দোকান, সৰু ল'ৰা ছোৱালীয়ে খেলা দোকান, তাৰপিছত এইফালে আৰু বিভিন্ন ধৰণৰ মানে বস্তু দোকান আছে। এইবোৰ দোকান, এইখন গাড়ী, ইয়াত উঠিব পাৰি। আজি বাৰু ইমান মানুহ নাই, আগৰ কেইদিন বোলে বহুতেই মানুহ হৈছিলে। আজি সেইদিনহে হ'লে, সেইদিনাই আহিলোঁ আৰু। এইখনেই হ'ল আচাৰৰ দোকান, ইয়াত বিভিন্ন ধৰণৰ আচাৰ পোৱা যায়। আমাৰ পাপুদাই বগৰী আচাৰ ল'লে। ইয়াত আৰু ঔটেঙা, আম, জলফাই, আমলখি সকলো আচাৰেই আছে। এইটো জলকীয়া আচাৰ, এইটো বগৰী। হে গাইজ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজি মেলাখন চাই বহুতেই ভাল লাগিলে। বহুদিনৰ মূৰত এখন আনন্দ মেলা চাবলৈ পালোঁ। আমি মেলাত বিশেষ একো বস্তু কিনা নাই যদিও চাই ভাল লাগিল। আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। বাই বাই।